সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি স্পেচিয়েলিষ্ট আৰু মইনো ক'ত গৈ আছোঁ ঠাইডোখৰ আপোনালোকক দেখাই দিম। ফাইনেলি পালোগৈ আমি তৰাপাত থকা জেগাডোখৰ। তাৰপাছত ইমান বিচাৰিলোঁ, ঠায়ে নাই দেই, মানে তৰাপাত দেখিবলৈ নাই। আৰু গৈয়ে ডাইৰেক্ট মায়ে কাটিছে আৰু এয়া মামী দুইজনীও কাটিবলৈ আৰম্ভ কৰিছে। এয়া আপোনালোকক দেখাই দিছোঁ, চাওকচোন। একদম তৰাপাত ছিঙিছে মাহঁতে। এইয়া সেইজনী মামী আৰু এজনী আহিছে, সেইয়া একেবাৰে পূৰা চিঙাত লাগিছে দেই। মই ৰ'ব জুম কৰি দেখাই দিছোঁ আপোনালোকক। আমাৰ যিহেতু বিহু পাইছেহি আলি আই লিগাং, সেইটো কাৰণে একদম তৰাপাত চিঙাত লাগিছে। এইয়া মামী একেবাৰে উঠি লৈছেগৈ, ওপৰত উঠি গৈছে। এয়া আকৌ এজনী মামী একদম ঢেৰ আনিছে। এইয়া আকৌ আমাৰ মা একেবাৰে একদম জংঘলৰ ভিতৰত সোমাই লৈছে দেই গাইজ। আলি আই লিগাঙৰ প্ৰস্তুতি এয়া। অ' মা চাই দিয়া আকৌ এইফালে। এইয়া কি ছিঙিছানো তুমি কোৱাচোন? তৰাপাত ছিঙিছো। অঁ তৰাপাত ন, এইয়া গাইজ একেবাৰে তৰাপাত বহুত আছে ইয়াত। এইয়া গোটেই এইয়া বহুত আছে। মাৰ আকৌ একেবাৰে তৰাপাত কাটি হৈয়ে গ'ল। তাৰপিছত তৰাপাতখিনি ধুনীয়াকৈ মায়ে জাপি আছে দেই। এয়া আপোনালোকক মই অলপমান দেখাই দিছোঁ। আকৌ নাজাপিলে আকৌ গোটেই পাতখিনি ফাটি থাকিলে পিঠাটো মানে বনাবলৈ অকণমান প্ৰব্লেম হয়। সেইটো কাৰণে এখিলা এখিলাকৈ ধুনীয়াকৈ পাতখিনি এনেকৈ জাপি দিছে। মায়ে ভাবি আছে যে মই ভিডিঅ' কৰি আছোঁ দেই। মায়ে কৈছে কিয়নো ভিডিঅ' কৰিছ, মোৰ বৰ লাজ লাগে বোলে। মই তথাপিও কৈছোঁ একো নাই দিয়া, ভিডিঅ'হে কৰিছোঁ আৰু। একেবাৰে বেলেগ ড্ৰেছত আহিছোঁ মই পিন্ধি। একেবাৰে তৰাপাত দেখিছে নহয়, এয়া তৰাপাত মানে ছিঙিবলৈ আহিলোঁ। এইয়া আমাৰ বিহুৰ কাৰণে। আৰু যিহেতু আলি আই লিগাং আমাৰ 4 দিন আছে, আজি 16 তাৰিখ হ'ল, 19 তাৰিখে আমাৰ বুধবাৰে আলি আই লিগাং পৰিছে। সেইটো কাৰণে তৰাপাত ল'বলৈ আহিলোঁ। আপোনালোককো আৰু অকলে অহা নাই, আমাৰ মামী আমি 4জনী আহিছোঁ, মাও আহিছে লগতে। এইয়া তৰাপাত ছিঙি চেনি দি ধুনীয়াকৈ বনাব পাৰে, খুব টেষ্টি লাগে। আপোনালোকক পিঠা বনোৱা মই ৰেচিপিটো দেখাই দিম। যিহেতু একেবাৰে আমাৰ এইটো পুৰাং পিঠা বুলি কয়, হয়নে মা? কি বুলি কয় এয়া? আমাৰ পুৰাং পিঠা বুলি কয়। একদম পানী দি মানে সিজাব লাগে। একেবাৰে তৰা পিঠা বনাবলৈ আলি আই লিগাঙৰ কাৰণে তৰাপাত আনিলোঁ। এয়া তাৰপাছত যিহেতু আলি আই লিগাঙলৈ বেছি দিন নাই, আমাৰ 4 দিনমান আছে। আজি 16 তাৰিখ হ'ল। ৰেচিপিটো কেনেকৈ বনাই আপোনালোকক কৈ দিওঁ। প্ৰথমে বইল কৰিব লাগে, মানে পানী উতলা সময়ত পাতখিনি ধুনীয়াকৈ বান্ধি মেলি বইল কৰিব লাগে। তাৰপিছত আপোনালোকৰ চেনি গুৰ চুৰ দিয়ে তেনেকৈ পাতটো ধুনীয়াকৈ বান্ধি মেলি। অ'কে আহিব। এয়া আলি আই লিগাঙৰ কাৰণে মানে কৈছে আৰু আহিম বুলি, ৰাস্তাতে লগ পোৱা মানুহ। তাৰপিছত আমাৰ তেনেকৈ বনাই আৰু ছিঙি আনিলোঁ। এয়া তৰাপাত বুলি কয়, খুব বেছি ভাল লাগে। ইয়াৰ এটা বৰ ধুনীয়া স্মেলো আছে দেই, বইল কৰিলে বৰ ধুনীয়া গোন্ধ ওলায়। আৰু আপোনালোকক পিঠা চিঠা বনালে মই দেখাম বাৰু। তাৰপিছত আজি চাওক কেনেকুৱা ড্ৰেছত আহিছোঁ মই, মেখেলা পিন্ধি মেলি। এয়া দেখিছে নহয়, কেনেকুৱা লাগিছে বাৰু গাইছ? আপোনালোকৰ কাৰণে একদম মেইনলি ভিডিঅ'টো বনাইছোঁ দেই, একেবাৰে স্পেচিয়েলিষ্ট ভিডিঅ'। আকৌ একেবাৰে পথাৰ এৰিয়া জেগা, চাওক কিমান ধুনীয়া জেগা। এইয়া একেবাৰে বৰ ধুনীয়া জেগা দেই, আপোনালোকক দেখাই দিছোঁ। এনেকুৱা জেগাবোৰ যে দেখিলে মোৰ কিন্তু খুব বেছি ভাল লাগে। এয়া একেবাৰে শালি জালি একেবাৰে গছবোৰ দেখিছে নহয়। নেক্সট ডে, গুড মৰ্ণিং সকলোকে। আৰু যিহেতু আপোনালোকক বনোৱা মই ৰেচিপিটো দেখাম বুলি কৈছিলোঁ নহয় জানো, পিঠা বনোৱা। তাৰপাছত প্ৰথমে পাত দুখিলা ধুনীয়াকৈ জাপি ল'লোঁ। জাপি লোৱাৰ লগে লগে চাউলখিনিও দিলোঁ। তাৰপিছত তাৰ লগত মই এড কৰিবলৈ লৈছোঁ গুড়, আৰু আপোনালোকে চেনিও এড কৰিব পাৰে। আৰু চেনিটো ইমান এটা কালাৰ নুঠে, সেইটো কাৰণে মই গুড়ে এড কৰিছোঁ। আৰু যিহেতু চাউলটো লাগে আঠা দেই, আঠা চাউল লাগে, সেইটো কাৰণে মই বৰা চাউল লৈছোঁ। আৰু যিকোনো আমাৰ নিজৰ চাউলো এড কৰিব পাৰে, যিহেতু বৰা চাউলেৰে খুব বেছি ভাল হয় পিঠাটো বনাবলৈ। আৰু এনেকৈ গোল কৰি মেলি পাতকিখিলা ধুনীয়াকৈ মই জপাই, আপোনালোকৰ এনেকুৱা কি ভাত বুলি কয়, এটা হোটেলত ভাত পায় নহয় জানো, আপোনাৰ টোপোলা ভাত বুলি কয়, সেই তেনেকৈ টোপোলা ভাতৰ গতে ধুনীয়াকৈ টোপোলাকৈ এনেকৈ বান্ধি ৰছীৰে ধুনীয়াকৈ মেৰিয়াই দিব লাগে।
তাৰপাছত এয়াই আমাৰ মিচিঙৰ পৰম্পৰাৰ তৰা পিঠা বুলি কয়, অসমীয়াত তৰা পিঠা আৰু আমাৰ মিচিং জনগোষ্ঠীসকলে পুৰাং আপিন পিঠা বুলি কোৱা হয়। আৰু এয়া ধুনীয়াকৈ মই পাতেৰে বান্ধিলোঁ আৰু যিহেতু আৰু এখন পাত দি দিওঁ নহ'লে পিঠাখিনি চাউলখিনি ওলাই গ'লে বেয়া হৈ যাব পিঠাটো, যাতে পিঠাটো এনেকৈ চাৰিকোণীয়া হয়, খুব ধুনীয়া হয় আৰু বৰ ধুনীয়া স্মেল এটা আহে। আপোনালোকে তৰাপাত বিচাৰি এনেকৈ পিঠাটো বনাই খাই চাবচোন, খুব বেছি ভাল লাগে আৰু বৰ ধুনীয়া স্মেল আহে দেই। এয়া আমাৰ মিচিঙৰ পৰম্পৰা, সেইটো কাৰণে আমাৰ বিহু বুলি ক'লে আমাৰ এই পিঠাটো থাকেই, চবৰে ঘৰত আপোনালোকে পাব। কিছুমানৰ ঘৰত বাই চান্স নবনাব পাৰে আৰু এইবাৰ আমাৰ ঘৰত বনাই চাইছোঁ কিনো হৈছে। প্ৰথম এটা মই এনেকৈ গোল কৰি চালোঁ, হৈছে বাৰু দেই, পাৰিছোঁ, নজনা নহয় দেই, মায়ে শিকাই মেলি দিছে। এয়া দেখিছে নহয় কিমান যে মৰম লগা হৈছে, দেখিছে নহয়। এয়া আপোনালোকক দেখাই দিছোঁ আৰু বনাবলৈ ট্ৰাই কৰিলোঁ। গুড়খিনি আপোনালোকে যিমান পাৰে বেছিকৈও নিদিব, মানে আপোনালোকৰ নিজৰ পৰিমাণত দিব। মানে কিছুমানে মিঠা খাই ভাল পায় নহয় জানো, মিঠা খোৱাসকলে বেছিকৈ মিঠাটো দিব পাৰে, মই হ'লে গুড়বোৰ অলপ কমাই দিছোঁ দেই। এয়া আপোনালোকে পাতবোৰ দেখিছে নহয়, এনেকৈ ধুনীয়াকৈ বনাবলৈ ট্ৰাই কৰি চাব। কিন্তু মোৰ বৰ মৰম লাগিছে দেই গোলটো দেখি, বন্ধাত টোপোলাটো দেখি মোৰ বৰ মৰম লাগিছে। এয়া ফাইনেলি হৈ গ'ল এয়া বনোৱা। তাৰপিছত টোপোলাখিনি এতিয়া এইখিনি জুইত আপোনালোকৰ উতলা গৰম পানী কৰা আছে মায়ে, তাতেই উতলা গৰম পানীত এটা এটাকৈ দি দিম টোপোলাখিনি। আৰু যিহেতু ইয়াত মোৰ 20-30টাতকৈ ওপৰ হ'ব চাগে দেই, 30টামান আছেহে চাগে। সেয়া তেনেকৈ বনোৱা ৰেডি হৈ গ'ল। আপোনালোকক মই ৰেচিপিটো দেখাই দিলোঁ আৰু ইমানেই আছিল। ফাইনেলি পুৰাং আপিন পিঠা ৰেডি হৈ গ'ল, আপোনালোকক দেখাই আছোঁ। গাইছ, এয়া গধূলিৰ লাল চাহ আৰু লগতে পুৰাং আপিন পিঠা, তাৰপাছত মুড়ি লাডু, তাৰপিছত মেৰিগ'ল্ড বিস্কুট আৰু এয়া ফাইনেলি হৈ গ'ল ৰেডি পুৰাং আপিন পিঠা, গধূলিৰ একাপ চাহ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন, মই ধুনীয়াকৈ সজাই মেলি দিছোঁ। এয়া দেখিছে নহয়, ফাইনেলি হৈ গ'ল লুক, একেবাৰে তৰা পিঠাৰ লুক। আছামিছত তৰা পিঠা বুলি কয় দেই, অসমীয়াত। তাৰপিছত আমাৰ মিচিঙত কয় পুৰাং আপিন পিঠা। কেনেকুৱা লাগিছে বাৰু? আপোনালোকে যদি বিহু খাবলৈ আহে আমাৰ ঘৰলৈ আহিব পাৰিব দেই গাইছ। আৰু যিহেতু ফটো মাৰিবলৈ আহিলোঁ হালিয়াই লিগাং, আপোনালোকক মই ব্লগত এড কৰি দিম ফটোবোৰ। আৰু এয়াকৈ আমাৰ ৰেবি গাছেং দেই, ৰেবি গাছেং লৈ আহিছোঁ আৰু তলত পিন্ধিছোঁ ব্লেক কালাৰ মেখেলা, এয়া ব্লেক কালাৰ মেখেলা আৰু যিহেতু এয়া গামোচা পিন্ধিছোঁ আৰু ধুনীয়াকৈ ফটো দুকপিমান মাৰিবলৈ আহিলোঁ। আৰু ফটো নামাৰিলে কিহৰ আলিয়া লিগাং নহয় জানো। আৰু এয়া চাওক, মোক কেনেকুৱা লাগিছে কওকচোন। ধুনীয়াকৈ আহিছোঁ দেই গাইছ, কোনোবাই পচন্দ কৰিছে নি বাৰু? নকৰিব দেই। এয়া ধুনীয়াকৈ সাজি কাচি আহিছোঁ, আপোনালোকক এড কৰি দিম। একেবাৰে পথাৰত আছোঁ দেই, একদম দেখিছেন দৃশ্য, এইফালে বেলি ওলাই আছে, ইমান ধুনীয়া বেলি ওলাই আছে, দেখিছে নহয়। বেলি পাৱাৰ, মোৰ পাৱাৰ নহয় দেই, এইটো বেলি পাৱাৰ দি আছে। গাইছ, আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব আৰু থেংক ইউ ছ' মাছ ফৰ ৱাটছিং মাই ভিডিঅ'।